গুড মৰ্ণিং গাইজ, এতিয়া জাষ্ট উঠিলোঁ। উঠি কেনে আপোনাৰ চব গোটেই দীঘল ঠেঙীয়া ষ্টাৰ্ট পূৰা এফালে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। মানে বৰষুণ কেতিয়াবা দিয়ে আকৌ ৰ'দ দিয়ে। এতিয়া মানে আমাৰ মায়ে একদম ধুনীয়াকৈ চব্জি কাটি আছে। মই আজি মানে মিঠু দাহঁতলৈ যাম বুলি ভাবিছোঁ। এইফালে একদম ক'লা কৰি আছে চা, একদম সাংঘাতিক ক'লা। আৰু এইফালে দেউতাই বনাই আছে কেপেটা। তোৰ ক্লাছ কেতিয়া আছে? কিহৰ ক্লাছ? নাৰ্ছৰ ক্লাছ। আগষ্ট। কি আনি দিব লাগে? মেগী দিয়ক 2 পেকেট। এইফালে লৈ ল'লোঁ মেগী বনা। কেতিয়াবা খুচুৰা পাবলৈ নাথাকে, আজি একদম এসোপামান খুচুৰা হৈ গ'ল। কি কৰোঁ মাখিনি? ৱাহ মজা। নিজে বনাই নিজে খাই কেনেকুৱা লাগিছে আৰু। তই মেগীও খালি, মেগী খাই আকৌ আমো খাবি। আম খা। আম অলপ টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ বঢ়িয়াকৈ। বঢ়িয়া লাগিছে, ভোট জলকীয়া দিয়া আছে। চাম খালোঁ, চব বঢ়িয়াকৈ ৰেডি হৈ গ'ল। তো যোৱাৰ আগে এতিয়া ধুনীয়াকৈ ভাত অলপ খাই লওঁ। তো খাই কিনে এতিয়া ধুনীয়াকৈ ওলাই যাম। আহিলোঁ এতিয়া ঘৰৰ পৰা ধুনীয়াকৈ, কিন্তু চব এই মানে ৰাস্তা যিহে পানী, এই ৰাস্তাটো মানে একেবাৰে নুশুকাই। ধুনীয়াকৈ বহি ল'লোঁ বাছত আৰু এইফালে যাম এতিয়া ডিগবৈ। এইফালে চব ৰেলৱে ষ্টেচনৰ ৱালত কি ধুনীয়া ছবি অঁকা আছে। মই এতিয়া ধুনীয়াকৈ ডিগবৈ টিংৰাত নামিলোঁ যদি এতিয়া দাদাক বিচাৰি পোৱা নাই, সেইটো কাৰণে ফোন এটা লগাই লওঁ। এই হেৰিয়ত তুমি পাঞ্জাৱ নেশ্যনেল বেংকৰ এতিয়া সন্মুখত ৰখি আছা? অঁ ঠিক আছে, অ'কে গৈ আছোঁ। ফাইনেলি পাই গ'লোহি। তো ফাইনেলি পালোহি মিঠুদা এইফালে পাঞ্জাৱ নেশ্যনেল বেংকৰ আগফালে ৰখি আছোঁ বুলি ক'লে। তো আহিলোঁ এতিয়া গাড়ীত মানে ডিগবৈ টাউন যাম বুলি কৈছে। গাড়ীখন পুৰণা কিন্তু হ'লেও বহুত মেইনটেনেঞ্চ আছে, চলাবলৈ এতিয়াও ভাল হৈছেনে? গাড়ী একদম পানী একদম বঢ়িয়া। এতিয়া ডিগবৈ টাউন পালোহি। এইফালে আমাৰ চাব পাৰে টাউনখন, বৰ বিশেষ ভিৰ নাই বাৰু। তো এতিয়া মানে মিঠুদাই এতিয়া গাড়ী বনাম বুলি কৈছে। সোমাই আহিছোঁ আমি গেৰেজ এটালৈ। আমি আহিলোঁ এই গেৰেজ এখনত, ইয়াতে মানে গাড়ীখন বনাব। বোলে হেণ্ড ব্ৰেক কিবা বেয়া হৈ আছে, কমপ্লিট কেবল ছিঙি গ'ল। লগাবলৈ খুলিব লাগিব নেকি? যি কামটো নহ'ল কাৰণ এদিন থ'ব লাগিব বুলি কৈছে হয় নাই, সেইটো কাৰণে কামটো নহ'ল। তো বেলেগ এদিন আহিব আৰু দাদাই। এইফালে সোমাইছোঁ এতিয়া হোটেলত কিবা এটা ল'ম বুলি, আৰু ধুনীয়াকৈ লৈ ল'লোঁ। ধুনীয়াকৈ পালোহি মিঠুদাৰ ঘৰ। এইফালে আমাৰ এপাতো বহি আছে, এইফালে আমাৰ বৌ, মিঠুদাৰ বৌ। আহা সোমোৱা, লাজ নকৰিবা সোমোৱা। আহি পোৱাৰ লগে লগে এইফালে আনাৰস আৰু মেংগ' জুচ খাই লওঁ অলপ। পুচকিটো শুই আছিলে, এতিয়া ধুনীয়াকৈ জুচ খাই আছে। অঁ খাই দিলা? বাই বাই কৈ দিয়া। খাই দিলা? পূৰা ঘামচি খজাই দিওঁ নেকি তোমাক? অলপ অলপ ঘামচি ফুটুৱাই দিওঁ নেকি? চুকু 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 চুকু। আহি পাই ধুনীয়াকৈ সকলো লগতে কথা বতৰা পাতি এতিয়া অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ। আৰু আজিলৈ ব্লগটো ইমানেই। এনেধৰণে আপোনালোকে ব্লগৰ যোগেদি মোক মৰম আগবঢ়াই থাকিব।